এডিআৰিৰ হৈ যোৱা ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিখিনি জিকেৰ কুৱেশ্যন আছিল আমি এই জিকেৰ কুৱেশ্যনখিনি ইয়াতে ডিছকাছ কৰিম। আপোনালোকে চাওক আপোনাৰ কিমানকেইটা শুদ্ধ হৈছে। ইয়াৰে যিটো প্ৰথম কুৱেশ্যন আছে 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন? ইয়াৰ আনচাৰটো হৈছে বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰী। তাৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি? ইয়াৰ আনচাৰটো হৈছে ATM। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এণ্টনিম অফ শ্ল'? শ্ল'ৰ বিপৰীত শব্দটো হৈছে ফাষ্ট। ইয়াৰ আনচাৰটো হ'ব ফাষ্ট। তাৰ পিছৰ কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য অপজিট অফ বিউটিফুল? বিউটিফুলৰ অপজিট ৱাৰ্ডটো কি? বিউটিফুলৰ অপজিট ৱাৰ্ডটো হৈছে আগলি। আগলি। অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱাৰ্ড ইজ ইনকাৰেক্টলি স্পেল্ড? যে কোনটো ৱাৰ্ড আমি ভুলকৈ স্পেল কৰোঁ? প্ৰচেছ। প্ৰচেছ। অপশ্যন নম্বৰ ডি। হুইচ ৱাৰ্ড ইজ ইনকাৰেক্টলি স্পেল? এগেইন চেম কুৱেশ্যন আহিছে আমাৰ। আমি কোনটো ৱাৰ্ড ইনকাৰেক্টলি স্পেল কৰোঁ? এক্সপাৰ্ট, কাৰ্পেট, ডাপাৰ্ট আৰু পাপেট। তো ইয়াৰ যোনটো ইনকাৰেক্ট স্পেল আছে ইয়াৰ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি ডাপাৰ্ট। এইটো হৈছে ইনকাৰেক্ট স্পেল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে মৰে ইজ ৰোড কানেকশ্যন পইণ্ট অফ ইণ্ডিয়া উইথ হুইচ কাণ্ট্ৰি? মানে মৰে মণিপুৰ ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী হয়? ইয়াৰ আনচাৰটো হৈছে ম্যানমাৰ। ম্যানমাৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল? ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি চৰাইদেউ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি পাল। পাল বংশ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত এখন বাহনত কোনবিধৰ শিঙা অনুমোদিত? ভাৰতবৰ্ষত এখন বাহনত কোনবিধৰ শিঙা অনুমোদিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বৈদ্যুতিক শিঙা। বৈদ্যুতিক শিঙা। তাৰপিছৰ কুৱেশ্যনটো হৈছে অপৰিবাহক বাহনৰ লাৰ্ণাৰ লাইচেন্স প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিবলৈ এজন আবেদকে ন্যূনতম কিমান সময় অপেক্ষা কৰিব লাগে? ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 6 মাহ। 6 মাহ। তাৰপিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত সমূহৰ কোনটো এটা আউটপুট ডিভাইচ? ইয়াৰে কোনটো আউটপুট ডিভাইচ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে স্পীকাৰ। অপশ্যন নম্বৰ বি স্পীকাৰ। কোন দেশৰ জাতীয় পতাকা ত্ৰিভুজ আকৃতিৰ? কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজ আকৃতিৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেপাল। নেপাল দেশ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অৰ্থশাস্ত্ৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাণক্য। অপশ্যন নম্বৰ ডি চাণক্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল? কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি চিলাৰায়। ডি চিলাৰায়। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মংগলদৈ নলবাৰী অঞ্চলৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত এখন বাহন খালী ঠাই। ইয়াৰ অপশ্যন দিয়া আছে ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে। ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে। ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে। ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি
ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো হৈছে 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি নম্বৰ জেভলিন। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে কিতাপখন লিখা ব্যক্তিজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰূপম দত্ত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো ছাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যনটো হৈছে ডি অটোমোবাইল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাঞ্চনজংঘা। অপশ্যন নম্বৰ ডি কাঞ্চনজংঘা। নেক্সট কুৱেশ্যনটো হৈছে বিপদজনক গাড়ী চালনা কাক বোলা হয়? বিপদজনক গাড়ী চালনা কাক বোলা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যনটো হৈছে পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পঞ্জীয়ন নম্বৰ ফলক। গাড়ীৰ নম্বৰটো চাই আমি নাম্বাৰ প্লেটটো চাই আমি সেইটো বিচাৰি উলিয়াব পাৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে অপৰিবাহক বাহন ড্ৰাইভিং লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে? ইয়াৰ কাৰণে কি অৰ্হতা লাগে শিক্ষাগত অৰ্হতা? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি জৰুৰী নহয়। নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশত হলিউড অৱস্থিত? যে কোনখন দেশত হলিউড অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাক্ষিণাত্য মালভূমি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমত বাছৰ কণ্ডাক্টৰ পৰিচালকৰ লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে? অপশ্যন নম্বৰ ডি বাধ্যতামূলক নহয়। নেক্সট কুৱেশ্যনটো হৈছে বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইচেন্সৰ বৈধতাৰ ম্যাদ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 বছৰ। অপশ্যন নম্বৰ এ 1 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে কোনটোক সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আঙুলিৰ নখ বা শৰীৰৰ অন্য স্থানত মচিব নোৱাৰা চিয়াহীহীন চিন। অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম ব্যক্ত কৰক। কি নাম আছিলে অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাফা। অপশ্যন নম্বৰ ডি চুকাফা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহৃত হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পথচাৰী ইপাৰ সিপাৰ হ'বলৈ। অপশ্যন নম্বৰ বি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত ড্ৰাইভিং লাইচেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি বয়সৰ কোনো বাধা নাই।